Hello friend, welcome to my YouTube channel. আজি গমে পাই ধৰা যে ৰেষ্ট সেইকাৰণে ব্লগ বনাম বুলি ভাবিলোঁ। আজি ঘৰত থাকি মই কি কৰি থাকোঁ কি নকৰোঁ চব আপোনালোকক দেখাই যাম, আপোনালোকে চাই যাব। আৰু আপোনালোকে যে আপুনি সকলো ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব কৰা লাইকটো প্লিজ কৰি যাব। সকলোৱে নকৰে, চাই কেনে গুচি যায়, কিন্তু আপোনালোকে প্লিজ কৰিছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰা লাইকটো কৰি যাব। পিছে তো আম্মা কি কৰি আছা? হে চাচোন এইফালে একবাৰ এয়া আমাৰ ভোট জলকীয়া তামাম লাগিছে, এইটো পকিছি। ঘৰত বহি বহি বৰিং হৈ গৈছোঁ, তাৰ কাৰণে বহুতো দেখি যাওঁ। অঁ লল কি কৰি আছা? কি কৰি আছা? দেখছা কি কৰি আছা কষ্ট করতে? ঠেৰেং কলেজ যোৱা নাই কিয়া? হা হা আজি ক্লাছ নাই নেকি? ঠেৰেঙৰ বেমাৰ নেকি হৈ আছে? কি বেমাৰ? চৰ্দি হৈছে। এইটো কি ভমাতক মই মাৰছি নেকি? হয় আইঅ সূত্ৰচোন নহয় গেল তোৰ নাই নেকি? মা স্কুল পাইছা ইমান জলদি? হয় নেকি? আইঅ এইটো যে কষ্ট হৈছে নেকি? মাথা বিষাইছে? আইঅ যা ভাই যা যা খাই দে তুমি দে। অলপ বাটত দেখি ওলাই আহিলোঁ, বা বাটত কি ধুনীয়া বতাহ, বহি অলপ আৰাম লাগে। ৰ'দ দি আছে, এইখিনি হাত অলপ চিয়া আছে, এতিয়া অলপ বহোঁ মজাকৈ। বঢ়িয়া বতাহ দি আছে একদম। তোৰ যেনে সৰু বন্ধু এটা আছে, আপি তই একো নিবা নাগে হে খাই থাকে হে ঠিকা লুকিয়াই খাই আছা, বা এক পেকেট খাইছা, এক পেকেট লৈ যাওঁ খাব দে। কি ডেঞ্জাৰ চয় তই। ঐ এৰত কিয় ঘূৰি আছা তই? এইফালে দেখছা হা সেইফালে এই ৰ'দত কিয় আছা নেকি? এইফালে চাওঁ এই ৰ'দত কিয় ঘূৰি আছা? বোলে বোলে নাই বিয়া কি হে তুমি কি কৰি আছা? তুমি কি কৰি আছা ওচৰতে নেদু দে আকৌ। তুমি কি কৰি আছা? হা হা মোবাইল চাই আছা? সঁচাকৈ কিন্তু এই ৰেষ্টৰ দিনটো মই চবতকৈ বেয়া পোৱা দিন। তাৰমানে মই এতিয়া অফিচত থাকিলে কিবা অলপ টাইম পাছটো হয়, কিন্তু এই ঘৰত বহি থাকিলে একদম বৰিং লাগি যায়। একদম চব লগ বন্ধুবিলাক কামে বনে যায়, মই ঘৰত অকলে থাকিব লাগে। তাতে বাহিৰত ফুৰিব গ'লে অলপ ভাল লাগে, কিন্তু ঘৰতে আছোঁ, চব লগৰ ছোৱালীবিলাকে হ'লেও কাম বনত যায়। ভাবিলোঁ আজি নদীত গা ধুব যাম, চলিও নাই, চব কামত আছে। ঘৰতে বাগান দি আছে, এবাৰ ঘূৰি আহিলোঁ এই ৰ'দে ৰ'দে যাই কেনে, অলপ কিবা কিবি ভিডিঅ' বনালোঁ। এতিয়া ঘৰতে বহি আছোঁ আৰু কিনো কৰিম, পূৰা বৰিং লাগি যায়। এতিয়া আমি বৰ্তমান পথাৰৰ দেখি যাই আছোঁ। এই ঘৰত বহিতো গমেই পায় আপোনালোকে, বৰিং লাগি যায় ঘৰত বহি বহি, তাৰ কাৰণে অলপ পথাৰৰ ফাল দেখি ওলাই আহিছোঁ। ৰ'দটোও দি আছে, ভাবিলোঁ অলপ চিৰা পৰিছে কিজানি অলপ ফুৰিব আহোঁ। আৰু এইখিনি জেগাটো আপোনালোকে চিনিয়ে পায়,
বাপৰে বাপ, এতে গৰমে ডান্স কৰিছিল যি এইখিনি জেগাতে। অলপ ফুৰি আহোঁ, পথাৰ দেখুৱাওঁ আপোনালোকক, আমাৰ পথাৰখন কেনেকুৱা বা আগতে কেনেকুৱা আছিল আপোনালোকক দেখুৱাওঁ। মই চাই আহোঁ, বহুত দিন হ'ল আহাই নাই পথাৰৰ ফালে দেখি। এইবিলাকতো আগতে গোটাই পথাৰ হৈছে, এতিয়া চব বাউণ্ডাৰী এইভাগ গোটাই কিনি দিছে। ইয়াতেতো মানুহ আহিছে অলৰেডি, এই গেট চেট দি লৈছে। বাকীবিলাক গোটাই সেইটো ৰাস্তা, এই গোটাই মাটি বিকা হৈ গৈছে আৰু মানুহ আহিব লাহে লাহে। এইবিলাক প্লট কৰি কিনে থৈ দিছে এক্সট্ৰা কৰি কিনে। 2-3 ঘৰমান আহিছে, এই সেইটো বিল্ডিং যে সেই বিল্ডিঙৰ মানুহ আহিছে মোটামুটি। আগতেতো এইখিনিতে আমি কেঁচা পকা, গলীয়া, ক্ৰিকেট চব খেলিছিলোঁ। তাৰ কাৰণেতো কত মাৰ খাইছোঁ আব্বাহঁতৰ। টোপনি মাৰবা দেই, টোপনি নামাৰি কেনে ধৰি লওক খেলা খেলবা মনে মনে লুকাই লুকাই। গধূলি পঢ়াৰ সময়ত টোপনি যাওঁ, তাৰ কাৰণে মাইৰো খাব লগা হয়। এইখিনি জেগাতে আমাৰ ক্ৰিকেটৰ পিচখন আছিল আৰু গোটাই ধান আছিল। এইবিলাক গোটাই ধান আছিল। ধানবিলাক আগতে আমি চব ল'ৰাবিলাক ওলাই আহি কেনে ধানৰ এই নাৰবিলাক উঘলি পিচ চাচোঁ, চাচি তাতে ক্ৰিকেট খেলোঁ। আৰু যদি কেতিয়াবা যদি খেলিব নিদিয়ে, ধৰিলোঁ ডাঙৰ ল'ৰাবিলাকে আমাৰ সৰু ল'ৰাবিলাকে যদি খেলিব নিদিয়ে, ৰাতি আহি আৰু গোটাই পিচখন খাই থৈ যাওঁ। আপোনালোকে কৰিছেনে এনেকুৱা কেতিয়াবা? কৰিছে যদি কমেণ্ট কৰি দিব। কি কৰিবি এতিয়া, সেনেকুৱাতো নাই। আজিকালি ল'ৰাবিলাকেতো খেলিব নাজানেই। এইবিলাক ক্ৰিকেট ধৰিলোঁ, গলীয়া, কেঁচা পকা, আজিকালি অকল পাবজি বা ফ্ৰী ফায়াৰে খেলে। তাৰ বাহিৰেতো ইহঁতৰ বেলেগ ভালে ইণ্টাৰেষ্টে নাই। কি ধুনীয়া জেগা চাওকচোন আপোনালোকে। আৰু আগতে কি ধুনীয়া আছিল, গোটাই নাৰোৱা, গোটাই ধান আছিল। ধান কাটিব আহিছিলোঁ। এতিয়া ইমান গোটাই বাউণ্ডাৰী, মানুহ আহিব ইয়াত, চব কিনা আহিছে এইবিলাক। সেয়া গোটাই আমি ইয়াত খেলিছিলোঁ আৰু সেইটো ছাইডৰ ল'ৰাবিলাকে সেইটো ছাইডে খেলিছিল। আমি ইয়াৰ পৰা মেচ খেলিব গৈছিলোঁ তাতে। আজিকালিতো এইবিলাক নাই। আজিকালি অকল পাবজি, ফ্ৰী ফায়াৰ সেয়াতে লাগি আছে। তাৰ কাৰণে বহুত ল'ৰাৰ বা পঢ়া শুনাতো অলপ প্ৰব্লেম হৈছে ফ্ৰী ফায়াৰ আৰু পাবজিৰ কাৰণে। আৰু ধৰি লওক আমি যদি ক্ৰিকেট খেলিছিলোঁ, ধৰিলোঁ বা গলিয়াও খেলিছিলোঁ, ধৰি লওক সময়ত পঢ়িছিলোঁ, সময়ত পঢ়া শুনাখিনি কৰিছিলোঁ, বা পুৱা গধূলি 6টা বজাৰ পৰা ধৰি লওক 9টা বজালৈ পঢ়িছিলোঁ। আৰু আজিকালি ল'ৰা মোবাইল বিজি, পঢ়াতো মোবাইল লাগে। যিয়ে নহওক, এতিয়া 4G 5G জামানা আহি গৈছে আৰু সেনেকুৱাতো হ'বই। কেতিয়াবা বেয়া লাগে, ধৰি লওক আমি যেনেকৈ খেলিছোঁ, আজিকালি ল'ৰাবিলাক সেনেকৈ নেখেলি। দেখা পাই থাকোঁ না আমি, অলপ বেয়া লাগে। বা আমি কেনেকুৱা আছিলোঁ বা ইহঁত কেনেকুৱা, তাক লৈ যিয়ে নহওক এইবিলাক কথা এতিয়া বাদ দিলোঁ। তাহাঁত যেনেকুৱা তেনেকুৱা হৈ থাকক, আমি যেনেকুৱা আমি এনেকুৱাই হৈ থাকোঁ। বাকী আজিৰ ভিডিঅ'খিনি এইখিনিয়ে আছিল। যদি ভাল লাগে ভিডিঅ'টো চাইকিনে, অলপ যদি ভাল লাগিছে, আপোনালোকে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি যাব। প্লিজ চাইকিনে গুচি নাযাব। আপোনালোকৰ মৰম ভাল পাব পালে আমাৰো ভাল লাগে। আকৌ এটা নেক্সট ব্লগত লগ পাম। তেতিয়ালৈকে বাই বাই।